তো শ্ৰদ্ধা ৰাইজ স্বাগতম জনাইছো বি ব্লগ চেনেলৰ অন্য এটা নতুন ভিডিঅ' লৈ আজি একদম সিধা কোৰ্টৰ পৰা ভিডিঅ' বনাইছো এইফালে কোৰ্ট আৰু নলবাৰী কোৰ্টত আছো বৰ্তমান কি কামত আহিছো কাৰ লগত আহিছো আৰু কি দাই লগালো আৰু মোৰ লগত আছে এই মানটো দুটা আছো আজি কোৰ্টত কিবা এটা কাম কৰাৰ কাৰণে ভিডিঅ'টো একদম শেষলৈ চাই থাকিব স্কিপ নকৰাকৈ তেতিয়া গম পাব কি কামত আছো আমি আৰু তাত হয়তো আমি ভিডিঅ' বনাব নোৱাৰিম কিন্তু ফুটেজবিলাক কিবাকৈ হ'লেও আমি ল'ব চেষ্টা কৰিম এতিয়া গৈ আছো সিধা সেইফালে বাৰ এছ'চিয়েশ্যনৰ ফালে আৰু ভিতৰত গৈ কিবা কিছু কাম কৰি ল'লোঁ এতিয়া কাগজবিলাক ফটো ষ্টেট কৰিব লাগে সেইকাৰণে অলপ বাহিৰৰ ফালে যাওঁ এতিয়া আৰু গোটেইখিনি কাম বৰ্তমান প্ৰচেছিং মতে চলি আছে এতিয়া কাগজখিনি প্ৰথমতে ফটো ষ্টেট কৰি লওঁ তাৰপিছত কামখিনি আগবঢ়াওঁ সোনকালে কাৰণ অলপ ফক লাগি আছে বৰ্তমান আৰু এতিয়া ইয়াত কাগজবিলাক ফটো ষ্টেট কৰি আছোঁ ফটো চটো উঠিব লাগিব গতিকে কি কাম কৰিব আহিছোঁ চাই থাকক আৰু কাগজ গোটেইখিনি ফটো ষ্টেট কৰি লেঠা মাৰি ধুনীয়াকৈ দি দিলোঁ উকিলৰ হাতত এতিয়া প্ৰচেছিং হৈ আছে কাগজখিনিৰ কাম গোটেই হৈ যাব আধা ঘণ্টামানৰ ভিতৰত গোটেইখিনি কমপ্লিট হ'ব তাৰপিছত কেনেকুৱা ধৰণে চাইন টাইন কেনেকৈ কি কৰিব লাগে দেখাই আছোঁ একদম আৰু তাৰ পৰা গোটেইখিনি কাম কমপ্লিট কৰি যাম এটা বেলেগ ঠাইত এতিয়া গৈ আছোঁ চিধা তাত আৰু ইয়াৰ ভিতৰত যদিও ভিডিঅ' বনাব পাৰিছোঁ কিন্তু ইয়াত ব্লগ টাইপত কথা কৈ ভিডিঅ' বনাব নোৱাৰিম সেইকাৰণে অলপ বেলেগো ভিডিঅ' কৰিব দিছোঁ আমাৰ কামখিনি হোৱালৈকে আমি ইয়াত বাট চাই আছোঁ আৰু ফাইনেলি কামখিনি হৈ গ'ল এতিয়া উকিলে আমাক চহী কৰিব মাতিছে গতিকে এটা এটাকৈ চহীটো কৰিলোঁ আৰু চহী নকলে কেনেকৈ কোৰ্ট মেৰেজ হ'ব আৰু ফাইনেলি কাম হৈ গ'ল আৰু এইখনে তাৰ প্ৰমাণ মানে প্ৰমাণ পত্ৰ আৰু এনেকৈ কাম কাজ হৈ গ'ল মোৰ আইন মতে তাৰমানে আমাৰ বিবাহ হৈ গ'ল এতিয়া চিধা গৈ আছোঁ আমি কিবা এটা খাব তাৰপিছত গৈ আছোঁ শ্বপিং মল কেনে মোৰ বিয়াৰ প্ৰতি তোৰ অনুভৱটো কেনে ভালে মোৰ একদম বঢ়িয়া আৰু কিন্তু তই ফাঁচপি বুলি জানা না নাজনা মই তাৰে কাৰণে অপেক্ষা কৰি আছোঁ আৰু ভাত পানী খাই অলপ টাইম পাছ কৰাৰ কাৰণে আমি আহিলোঁ বিশালত কিবা অলপ ভাল ল'ব লগা আছে বস্তু আৰু এনেকৈ গোটেই কোৰ্টৰ কাম কমপ্লিট কৰি ধুনীয়াকৈ ভাত পানী খাই অলপ পেটটো ভৰাই লৈ আহিছোঁ একদম আমাৰ মানে গৰিবকা শ্বপিং মল বিশাল আৰু বিশালত আহি আছোঁ লগততো আৰু ই আছে বহুত দিন মূৰত আহিল ভিডিঅ'ত আমি দাৰাগাঁও চাৰাগাঁও ধুনীয়া ট্ৰিপ কেইটামান কৰিছিলোঁ বহুত দিন মূৰত আৰু আজি লগ পালোঁ কাৰণ এতিয়া গাড়ী চাড়ী চলাই এইটো বাহিৰে ঘূৰি থাকে এতিয়া সোমাম আমি ইয়াতে আৰু এনেকৈ বৰ্তমান আমি বিশালত বজাৰ পাতি কৰি আছোঁ ধুনীয়াকৈ ওপৰত যাম এতিয়া টি চাৰ্ট অলপ চাই লওঁ আৰু কাম গোটেই শেষ কৰি বজাৰ চজাৰো অলপ কিবা কিবি বিশালত কৰি লৈ যিহেতু বহুত বেছি ৰ'দ গৰম সেইকাৰণে আহিলোঁ আৰু নলবাৰীখন চাওক কিমান কম দিনত কিমান পৰিৱৰ্তন হ'ল আৰু ইয়াতে হ'ব এবাৰ ধুনীয়া ৰাস আৰু এনেকৈ ধুনীয়াকৈ গোটেই কোৰ্টৰ কাম চাম শেষ কৰি বজাৰ পাতি কৰি খোৱা লোৱা কৰি ঘৰ পাওঁতে প্ৰায় 7:30 বাজিছিল ৰাতি সেইকাৰণে ভিডিঅ'টো ফিনিছ কৰা নহ'ল আৰু সেইকাৰণে আজি ৰাতিপুৱাই ভিডিঅ'টো আৰম্ভ কৰিলোঁ কালি যিহেতু দেৰি হৈ গ'ল কি হৈ গ'ল কালি গোটেইখিনি কথা ধুনীয়াকৈ কৈ ভিডিঅ'টো ফিনিচিং কৰিম বুলি ৰাতিপুৱাই কৰি দিলোঁ আৰম্ভ আৰু এনেকৈ যোৱাকালি হৈ গ'ল মোৰ এক প্ৰকাৰ মানে আইনগতভাৱে বিয়া বুলিয়ে ক'ব লাগিব যিহেতু কোৰ্ট মেৰেজ গতিকে এনেকৈ আমি কৰি আহিলোঁ আৰু কিবা এটা অনলাইনো কৰি থৈ আহিলোঁ সেইটোত অলপ টাইম লাগিব আৰু যিহেতু সময় ৰৈ নাথাকে সেইকাৰণে ভাবিলোঁ কামখিনি কৰিয়েই থওঁ কাৰণ সকলো বস্তু এটা সময়ত ঘূৰাই পোৱা যায় টকা সম্পত্তি গুচি গ'লেও তাক পুনৰ ঘূৰাই অনাৰ এটা চান্স থাকে সুবিধা থাকে যদিহে দেহে মনে কষ্ট কৰা যায় কিন্তু সময় পাৰ হৈ গ'লে তাক আৰু ঘূৰাই আনিব পৰা নাযাব সেইকাৰণে সঠিক সময়তে কামটো কৰিয়ে থৈ দিলোঁ গতিকে আপোনালোকৰ আশীৰ্বাদ আৰু মৰম পাম বুলি এটা আশা ৰাখিছোঁ আৰু তাৰ ভিতৰত মানে কোৰ্টৰ ভিতৰত যিবিলাক উকিলবিলাক বহি আছে তাত ভিডিঅ' বনোৱা আৰু সেই কামবিলাকৰ ভালদৰে ভিডিঅ' বনোৱাটো একেবাৰে অসুবিধা আৰু ভালো নালাগে অলপ লাজো লাগে কাৰণ বহুত কেইটা একদম মানে উকিল তাৰপিছত তাত কেছ চেছৰ কাৰণে বহুত পাব্লিক এনেকৈ ভিতৰখন মানে চব পূৰা ব্যস্ত হৈ থাকে একদম সকলোৱে কেৱল ব্যস্ত আৰু একান্ত মানে কামবিলাক কৰি থাকে আৰু তাৰ মাজত ভিডিঅ' চিডিঅ' কৰিব কেমেৰা ওলাই মানে কথা চথা কৈ থাকিব ভালো নালাগে সিহঁতৰ তেখেতসকল মানে ডিষ্টাৰ্ব হ'ব বুলি সেইকাৰণে ভালদৰে ভিডিঅ'টো কৰা নহ'ল কিন্তু যিমানখিনি যেনেকৈ পাৰোঁ কৰিব চেষ্টা কৰিছিলোঁ আৰু এটা চিম্পুল ব্লগ বনাই দিলোঁ যদি ভিডিঅ'টো চাই ভাল পালে লাইক এটা কৰি দিব আৰু যদি চেনেলটোত নতুনকৈ আহিছে তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু 8 ছেপ্টেম্বৰ গুৱাহাটী গেমছ ভিলেজ লালমাটিত এটা শ্ব' হ'ব গৈ আছে সেইটোত আহিব নিশ্চয় লগ পাম তাত